আচলতে এই চিমেণ্ট চাপৰিৰ বৃহৎ অঞ্চলৰ আমি যিসকল ছাত্ৰ ছাত্ৰী পঢ়া শুনা কৰি নিবনুৱা হৈ বহি আছে সেই নিবনুৱাটো দূৰ কৰিবলৈ আমি অসম স্কিল ডেভেলপমেণ্ট মিছনৰ পিনৰ পৰা এটা প্ৰচেষ্টা কৰি আছোঁ। তেওঁলোকক আমি ফ্ৰী কিছুমান দক্ষতা স্কিল ডেভেলপমেণ্টৰ কোৰ্চ আমি বিনামূল্যে আমি দিয়াৰ ব্যৱস্থা কৰিছোঁ। অকল পাঠ্যক্ৰমটোৱেই নহয়, তেওঁলোকৰ থকা খোৱা সকলো ধৰণৰ মানে যি সা সুবিধা আমি সম্পূৰ্ণ বিনামূল্যে দিওঁ। এইটো ক'ত লোৱা হ'ব? এইটো আমাৰ গুৱাহাটীত লোৱা হয়। মুখ্যখন এইটো আমাৰ দুমাহৰ পৰা 60 দিনৰ পৰা 90 দিনৰ আছে। পাঠ্যক্ৰম অনুসৰি বেলেগ বেলেগ হয়। ধৰি লওক 60 দিনীয়া পাঠ্যক্ৰম আছে, 75 দিনীয়া আছে আৰু 90 দিনীয়া আছে। কি কি ল'ব পৰা যাব ইয়াত আপুনি ধৰি লওক এনেকুৱা হয়, আমাৰ ছাত্ৰ ছাত্ৰীসকল আমি মেট্ৰিক যিসকল HSLC পাছ কৰিছে সেইসকল ছাত্ৰ ছাত্ৰীৰ পৰা আমি MA পাছলৈকে ছাত্ৰ ছাত্ৰী আমি হেৰি কৰোঁ। আৰু বিভিন্ন ধৰণৰ আমাৰ হেৰি আছে, ধৰি লওক শিক্ষাৰ ওপৰত নিৰ্ভৰ কৰি পেলাই বিভিন্ন ধৰণৰ পাঠ্যক্ৰম আছে, যেনে এয়াৰলাইন্সৰ আছে, এয়াৰ কেবিন ক্ৰু, এয়াৰ ছাৰ্ভিচ, ডাটা এণ্ট্ৰি অপাৰেটৰ, টেলিকম অপাৰেটৰ, হাউচকিপিং, ৰিটেইল ছাৰ্ভিচিঙৰ আমি বিভিন্ন ধৰণৰ পাঠ্যক্ৰম দিওঁ। কিছু পাঠ্যক্ৰমত ধৰি লওক HS হাই ছেকেণ্ডেৰী পাছ লাগে, কিছু মেট্ৰিক পাছেদি হয়। সেইটো নিজৰ শিক্ষা অনুসৰি আমি তেওঁলোকক বা তেওঁলোকৰ পচন্দ অনুসৰি তেওঁলোকে এইটো চিলেক্ট কৰি ল'ব পাৰে যে মই এইটো বিষয়ত দক্ষতা মানে শিকিম বা ট্ৰেইনিং কৰিম। আৰু এইটো সুবিধা ল'বৰ কাৰণে ক'ত আমি পাব? যাতে জইনিং ক'ত হ'ব লাগিব? জইনিং মানে ধৰি লওক আমাৰ চিমেণ্ট চাপৰিত এটা স্কিল ডেভেলপমেণ্টৰ মিছন অলৰেডি পলিৰ ওচৰত চলি আছে, আমলখিতলিত। তো তাতে আমাৰ এটা চেণ্টাৰ আছে। এই চেণ্টাৰটোতে আমাৰ যোগাযোগ কৰিলে আমি তেওঁলোকৰ নাম, বয়স আৰু শিক্ষা আমি কালেক্ট কৰোঁ কৰি পেলাই আমি এইটো গুৱাহাটীলৈ পঠিয়াই দিওঁ। গুৱাহাটীৰ পৰা তেওঁলোকলৈ ফোন আহি তেওঁলোকে কি বিষয়ৰ ওপৰত তেওঁলোকে শিকিবলৈ বিচাৰে সেই হিচাপত তেওঁলোকে তাত গৈ পেলাই এডমিশ্যন ল'ব পাৰিব। কিমানজনীয়াকৈ ইয়াত লোৱা হ'ব? যেনে একবাৰত আমাৰ 500 কেপাচিটি হয়। তো 500 আমি এবাৰত ল'ব পাৰোঁ। তো এবাৰত 500 ষ্টুডেণ্ট শেষ হোৱাৰ পিছত আকৌ নেক্সট 500 ল'ব পাৰোঁ। আৰু ইয়াত কিবা সুবিধা দিয়া বুলি দিন খৰচা দিয়া নাই? হয়, ট্ৰেইনিংসকলক আমি কোনো ধৰণৰ খৰচাটো নিদিওঁ, কিন্তু পাঠ্যক্ৰমটো শেষ হোৱাৰ পিছত আমি তেওঁলোকক প্লেচমেণ্ট, তেওঁলোকৰ নিয়োগৰ মানে এপইণ্টমেণ্টৰ ব্যৱস্থা কৰি দিওঁ। ধৰি লওক আমাৰ এনেকুৱা হয় যে পাঠ্যক্ৰম যেতিয়া চলি থাকে তেতিয়া আমাৰ বিভিন্ন ধৰণৰ ব্যক্তিগত খণ্ড, প্ৰাইভেট ছেক্টৰৰ পৰা মানুহ আহে, তেওঁলোকৰ ইণ্টাৰভিউ লয় আৰু বাহিৰে তেওঁলোকে তাত যাব পাৰে। ধৰি লওক নিজৰ শিক্ষাৰ ওপৰত বোলে মই এইটো কোম্পানীত যাম বা মই এইটো যোনে যিটো চুজ কৰে তেওঁলোকে তেওঁলোকে তাত তেওঁলোকৰ নিয়োগ কৰাৰ ব্যৱস্থা কৰা হয়। আৰু আমি শুনা মতে মানে ট্ৰেইনিং যেতিয়া দিনটো ট্ৰেইনিং দৈনিক এটা খৰচা দিয়া হয় বুলি কোৱা শুনিছোঁ, যেনে 280 টকাকৈ পাৰ ডে। এইটো আপোনাৰ হয়, এইটো বেলেগ হয়। এইটো BOCW প্ৰজেক্ট বুলি কোৱা হয়। আৰু এইটো হ'ল SDM প্ৰজেক্ট। BOCW প্ৰজেক্টটোত সেইটো অলপ বেলেগ হয়। সেইটো হয় আমাৰ যিসকল লেবাৰ আছে, আমি তেওঁলোকক আনি পেলাই ট্ৰেইনিং দিওঁ। বিভিন্ন ধৰণৰ ট্ৰেডত ট্ৰেইনিং দিয়া হয়, যেনে ৰাজমিস্ত্ৰী, কাঠ মিস্ত্ৰী আৰু ধৰি লওক ইলেক্ট্ৰিচিয়ান, পেইণ্টাৰ। আমি তেওঁলোকক মিস্ত্ৰীৰ প্ৰশিক্ষণ দিওঁ লেবাৰসকলক। তো তেওঁলোকে দিনটো আমাৰ ইয়াত প্ৰশিক্ষণ লওঁতে তেখেতৰ এটা পোহপাল দিবলৈ ঘৰখনৰ অসুবিধা হয়, নহয় জানো বাৰু? গতিকে আমি 280 টকাকৈ তেওঁলোকক দিওঁ আৰু দুপৰীয়া নিৰামিষ ভাত সাজ আমি দিওঁ। সেইটো হয়। কিন্তু এইটো হ'ল ছাত্ৰ ছাত্ৰীৰ কাৰণে। আমি তেওঁলোকক বিনামূলীয়া প্ৰশিক্ষণটো দিওঁ আৰু বাহিৰে তেখেতসকলক নিয়োগৰ ব্যৱস্থা কৰোঁ। দুইটা বেলেগ প্ৰজেক্ট হয়।